নমস্কাৰ মই সুৰেশ বৰা প্ৰদেশ কংগ্ৰেছৰ সেক্ৰেটাৰী মই বহমপুৰবাসী ৰাইজলৈ এক অনুৰোধ কৰিব বিচাৰিছো বিশেষকৈ বহমপুৰবাসীৰ যুৱক যুৱতীসকললৈ এটা অনুৰোধ ৰাখিব বিচাৰিছো যে বিগত প্ৰায় 15 বছৰ ধৰি মই বহমপুৰ সমষ্টিত ৰাইজৰ সেৱা কৰি আছো আৰু বিভিন্ন প্ৰকাৰে উঠি অহা যুৱক যুৱতীসমূহৰ সমস্যাসমূহ মই উপলব্ধি কৰিবলৈ চেষ্টা কৰিছো আৰু মই ব্যক্তিগতভাৱে ৰাজহুৱাভাৱে ৰাইজৰ অনুষ্ঠানসমূহত ঘৰসমূহত গৈ মই বিশেষভাৱে মানুহক যি পাৰিছো মই সহযোগিতা কৰিবলৈ ব্যৱস্থা কৰিছো কৰি আছো কৰি যাম কিন্তু আজি মই উপলব্ধি কৰিছো যে যি সকলক মই সঘনাই ব্যক্তিগতভাৱে লগ কৰিব পৰাৰ ব্যৱস্থা বৰ্তমানলৈকে হোৱা নাই বা কিবা কাৰণত তেখেতসকলক মই যেনে ধৰণে সহযোগিতা কৰিব লাগিছিল তেনে ধৰণে কৰিব পৰা নাই তেখেতসকলক মই এটা ইউটিউব চেনেলৰ যোগেদি মই তেখেতসকলক লগ পাব বিচাৰো গতিকে মই ভাবিছো যে মই বিগত দুটা বছৰ বা দুটা টাৰ্ম মই বহমপুৰৰ পৰা নিৰ্বাচন খেলিছিলো ৰাইজে মোক বহুত সহযোগিতা কৰিছে মই ৰাইজৰ ওচৰত কৃতজ্ঞ বিশেষকৈ 16 চনত ৰাইজে মোক প্ৰায় 61000 ভোট দিছে মোৰ প্ৰতিদ্বন্দ্বীজন মাত্ৰ প্ৰায় 4000 ভোটত মুতকৈ জিকিছে গতিকে মই আশা কৰিছো এই অহা যি 21ৰ নিৰ্বাচন আহি আছে এই নিৰ্বাচনত মই বহমপুৰৰ পৰা ৰাইজৰ সেৱা কৰাৰ মানসিকতাৰে মই নমিনেশ্যন দিম বুলি ভাবিছো গতিকে ৰাইজৰ পৰা মই 21 চনত সহযোগিতা বিচাৰিছো আৰু যদি মই আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ ভোটত জয় হওঁ মই আপোনালোকৰ সেৱা কৰিম বুলি আজি এই ইউটিউব চেনেলৰ যোগেদি মই আপোনালোকক প্ৰতিশ্ৰুতিবদ্ধ হৈছো আৰু এই ইউটিউব চেনেলত মই মাজে মাজে যুৱক যুৱতীসকলৰ লগত বা বহমপুৰীয়া ৰাইজৰ লগত বিশেষকৈ মই বহমপুৰৰ ৰাইজৰ কাৰণে বিশেষকৈ মই বহমপুৰৰ ৰাইজৰ কাৰণে এখিনি কৰিছো যে বহমপুৰীয়া ৰাইজ বা বহমপুৰৰ যুৱক যুৱতীসকলৰ লগত মই ইউটিউবৰ চেনেলৰ যোগেদি মাজে মাজে মই আপোনালোকৰ লগত কথা বতৰা পাতিম আপোনালোকৰ পৰা পৰামৰ্শ লম আপোনালোকৰ পৰা মই কেনে ধৰণে আগবাঢ়িব লাগিব সমাজৰ কাৰণে হেখিনি পৰামৰ্শ লম বুলি আশা কৰিছো আৰু ইয়াকে কৈ মোৰ আজি আপোনালোকলৈ যি মোৰ আহ্বান বা অনুৰোধ মই ইয়াকে কৈ মোৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম নমস্কাৰ